এভৰিৱান, কেনেকুৱা আপোনালোক? নিশ্চয় ভালে আছে। এতিয়া 5:30 বাজিছে আৰু অকণমান ভাত পানী খাই জিৰাই লৈ এতিয়া শুই উঠি ভাবি আছোঁ। বহু দিনৰ পৰা চৌহানীয়ে কৈ আছিলে যে ম'ম' বনাবলৈ, কিন্তু মই ইমান ম'ম'টো বনাব নাজানো, কিন্তু আজি ভাবিছোঁ যে ট্ৰাই কৰিম বুলি। সেইকাৰণে আপোনালোককো মই দেখুৱাম মইনো কেনেকুৱা ধৰণৰকৈ বনালোঁ। আৰু তাইও কৈ আছিলে, আৰু এতিয়াতো ইমান বন্ধ আৰু বাহিৰৰ বস্তু খুৱাবলৈ ভয়ো লাগে। সেইবাবে যেনেকৈ হওক লাগিলে, ভালেই হওক বা বেয়াই হওক, ঘৰুৱা বস্তুটো মানে নিজ হাতেৰে বনাই দিবলৈ পালে ভালেই হয়। সেইবাবে আজি যত্ন কৰিম বুলি ভাবিছোঁ। আপোনালোকেও চাবচোন মই কেনেকুৱা বনাওঁ, আৰু ভালেই হওক বা বেয়াই হওক আপোনালোকে কমেণ্টত মোক জনাব মই পাৰিছোঁ নে নাই। তেতিয়াহ'লে গীতালিছ লাইফৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ, আৰু লগতে ধন্যবাদ জনাইছোঁ এইকাৰণে যে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই আছে আৰু কমেণ্টো কৰি আছে। গতিকে মই আকৌ ধন্যবাদ দিছোঁ আপোনালোকক, আৰু এনেকৈয়ে মোৰ চেনেলটিক মৰম কৰি যাব, আশীৰ্বাদ কৰিব যাতে মই আগবাঢ়ি যাব পাৰোঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই এই গধূলি সময়ৰ পৰাই মই ষ্টাৰ্ট কৰিছোঁ, কাৰণ কেলৈ গধূলি সময়তে তাই ম'ম'টো খাম বুলি ক'লে। ব'লকচোন তেতিয়াহ'লে পাকঘৰলৈ যাওঁ আৰু মই কেনেধৰণেনো ম'ম' বনাওঁ আপোনালোকেও চাওক, ব'লক। এয়া চিকেনখিনি মই মিক্সিত পিচি অকণমান তেল দি তাৰপিছত পানী দি এইখিনি বইল কৰি লৈছোঁ। ইয়াত আছে পিঁয়াজ, আদা, নহৰু আৰু কেঁচা জলকীয়া। এই গ্ৰীণ হৈ আছে যে কেঁচা জলকীয়া আছে। আৰু মই ইমান ভালদৰে নাজানো বনাবলৈ, কিন্তু বনাবলৈ যত্ন কৰিছোঁ। আৰু অকণমান আন্ধাৰ কৰিছে, আৰু এইফালে এইখিনি মই বেলি আছোঁ। তাতে অকণ লাডু কৰি মই বেলি আছোঁ। চাওঁ কি হয়, আকৌ আপোনালোকক দেখুৱাম মই কেনেকুৱা ধৰণৰ হয়। এই চিকেনখিনি এনেকৈ ইয়াত দি দিছোঁ, আৰু অকণমান দি দিছোঁ। ঘৰতে খোৱা যেতিয়া ভালকৈ খাবলৈ পৰাকৈ দিছোঁ, আৰু দিছোঁ। অতি সহজে মই বনাম। বস্তুবোৰ বৰ কষ্ট কৰি নবনাওঁ, কাম চলাকৈ বনাওঁ। আৰু চৌহানীয়ে যেতিয়া খায় যেনে তেনে খাবলৈ পৰাকৈ বনাওঁ আৰু এতিয়া এইটো দিছে এনেকৈ কৰি এতিয়া অকণমান পানী দিম। পানী দি ইয়াত মই টেপি মাৰি দিম। হৈছেনে বাৰু? এয়া গোটেইখিনি এনেদৰে বনাই ল'লোঁ। কেইটা হ'ল জানো? এয়া 8টা হ'ল। এয়া 8টাই বনালোঁ। আজি মই ফাৰ্ষ্ট টাইম বনাইছোঁ, কেনেকুৱা হৈছে নাজানো, আপোনালোকে কমেণ্টত ক'ব। এতিয়া তেতিয়াহ'লে দি দিওঁগৈ ৰাইচ কুকাৰত, আৰু উলিয়াই আপোনালোকক দেখাম বাৰু কেনেকুৱা হৈছে। এয়া ৰাইচ কুকাৰত দিছিলোঁ, হৈ গৈছে। এতিয়া খালি এটা এটাকৈ এৰুৱাব লাগে, তাহ'লে ধুনীয়া হৈছে। ফুলিও গৈছে, লগতে অকণমান ডাঙৰ হৈ গৈছে। এয়া খাই যাওঁ তেতিয়াহ'লে। আপোনালোকেও কেনেকৈ বনাই মোক ক'বচোন। সকলোৱে বনাব জানেই আজিকালি, কিন্তু মই আজি ফাৰ্ষ্ট টাইম এটেম্প কৰিছোঁ। আগতে এতিয়া কেনেকুৱা হৈছে চাই লওঁ। হেল্ল' এভৰিৱান, কেনেকুৱা আপোনালোক? নিশ্চয় ভালেই আছে। কালি গধূলিয়ে আপোনালোকক লগ পোৱা, মই ম'ম' বনালোঁ, আপোনালোককো দেখুৱালোঁ। এতিয়া আপোনালোকৰ কথা কেনেকুৱা লাগিলে আপোনালোকে ক'ব। মোৰতো খাই খুবেই ভাল লাগিলে। তাৰপিছত আৰু ভিডিঅ' কৰা নহ'ল, বতৰো বেয়া হৈ আহিলে, লাইনটো যোৱা অহা কৰি আছে, সেইবাবে নবনালোঁ। আৰু এতিয়া মই আজি আপোনালোকক আৰু এটা বস্তু দিম। মই এটা ভিডিঅ'ত দেখুৱাইছিলোঁ নহয় যে কঁঠাল খাইছিলোঁ বুলি, সেইকাৰণে কঁঠাল অলপ আছে। এতিয়া মই খুৰীয়ে খুব ধুনীয়া, মোৰ মানে খুৰী শাহুৱে খুব ধুনীয়া কঁঠালৰ পিঠা বনাই আপোনালোককো দেখাম বুলি ভাবিছোঁ। আৰু আপোনালোকেও খাইছে, কিন্তু আমাৰ খুৰীয়ে বনাই ভাল লাগে খাই, সেইকাৰণে মই খুৰীক কৈছিলোঁ। কিন্তু খুৰীয়ে কৈছে যে মই ভিডিঅ'টোত নোলাওঁ, খালি বনোৱাটো তুমি দেখুৱাবা। গতিকে ব'লকচোন, মই আজি খুৰীক বনাবলৈ কৈছোঁ,
গৈ চাওঁগৈ খুৰীয়েনো কেনেকৈ বনাইছে। সকলো ময়দাৰ কথা ডাঙৰকৈ কওক। কঁঠালখিনি মানে চালনীত পিহি ৰসটো উলিয়ালোঁ, তাৰপিছত ময়দা দি এইখিনি সানি হয় নেকি? অঁ, সেইকাৰণে একদম মলমলাই গোন্ধাই আছে হয়নে কঁঠালৰ কেইটা। এইটো এনেকুৱা টেক্সাৰত কৰিব লাগিব ন, ময়দা দিলে আৰু কঁঠালৰ ৰসটো দিছে, মানে চালনীত এনেকৈ পিচি দিছে। আৰু এইফালে এইকেইটা দেখিবলৈ ধুনীয়া হৈছে হয়নে? ভাল হৈছে। সেইবিলাক বনাওকগৈ। এইবিলাক পুৰণা যে তেলটো কম দিয়ে, নহ'লে জ্বলি যায় পিঠা। না ক'লা কেৰাহীত বনাবলৈ ভাল নহয়। আজি কমাই পেলাই বনাইছোঁ। বেছি গুড়িটো দিলে মানে ক'লা হৈ যাব হয় নাই? নাই একেবাৰে চিনো কোনে কোনে কঁঠালৰ পিঠা খাই ভাল পায়? তো মইতো ভাল মই নবনাওঁ, সেইকাৰণে খুৰীক দিছোঁ। খুৰীয়ে বহুত ধুনীয়া ধুনীয়া বস্তু বনাই বুলি কৈছিলোঁ যে, খুৰী শাহু কঁঠালৰ পিঠা আজি দেই, খুৰী শাহুৰ লগত কঁঠালৰ পিঠা। বেচেৰি গৰমতে বনাই আছে, জোল বোৱাই বোৱাই। গৰম দিনৰ বস্তু কেনে ৰঙা হৈ যায় ন জুইটো দিলে? জুই কমাই দিব লাগে ন। ছিজনৰ বস্তু আৰু কঁঠাল খাই ভাল পোৱা সকলৰ বাবে খুবেই ভাল আৰু। হেল্ল' এভৰিৱান, এয়া কঁঠালৰ পিঠা খাই বৈ আহিলোঁ আৰু লগতে লৈও আনিছিলোঁ। খাই খুবেই ভাল লাগিলে। আপোনালোককো মই ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ, কেনেকুৱাকৈনো বনাইছে খুৰীয়ে। কঁঠালৰ পিঠা বহুত ধৰণে বনায়, কিন্তু খুৰীয়ে এই মালপোৱা ধৰণে বনাই বাবে খুবেই ভাল লাগে। আৰু খুৰীৰ যিটো মানে বনোৱাৰ পদ্ধতি সেইটোত মানে খুব ভাল হয় পিঠাটো। আৰু গৰমে গৰমে খালেইতো কথাই নাই। গতিকে আমিতো খাই ভালেই পালোঁ আৰু ঘৰলৈ লৈ আনিছিলোঁ। খাই বৈ চাহ তাহ খাই বৈ আহোঁতে তাত দেখুৱাবলৈ নহ'লে, গতিকে আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিবলৈ ওলাইছোঁ। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাবলৈও নাপাহৰিব। আৰু চেনেলটিলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি আজিলৈ আহোঁ। বাই বাই।